নমস্কাৰ অনলাইন বিদ্যালয়লৈ আপোনাক সকলোকে স্বাগতম জনাইছো গুণোৎসৱ 2022 ৰ ওপৰত শিক্ষা বিভাগে এতিয়াও এটি সঠিক সিদ্ধান্ত ল'ব পৰা নাই তেওঁলোকে গুণোৎসৱ কেতিয়া পাতিব কিমান তাৰিখে পাতিব আৰু এই গুণোৎসৱ 2022 ক লৈ শিক্ষা বিভাগে কিছু লৰা ধেমালি কৰি থকা দেখা গৈছে এখনৰ পিছত কিখনকৈ পত্ৰ প্ৰেৰণ কৰি আহিছে গুণোৎসৱৰ সময়ৰ ওপৰত বা গুণোৎসৱৰ বিভিন্ন কাৰ্যসূচীৰ ওপৰত বিভিন্ন ধৰণে নটিফিকেশন আমি পাই আহিছে এখনৰ পিছত এখন আজি এই ভিডিওটো চাই আপোনালোকে গুণোৎসৱ পাতিব লাগে নে নালাগে যে গুণোৎসৱে ছাত্ৰ ছাত্ৰীক কিবা উপকাৰ কৰিব নে নকৰে বা গুণোৎসৱৰ নামতে শিক্ষা বিভাগে চৰকাৰী পুঁজি অপব্যৱহাৰ কৰিছে নে নাই এই বিষয়ে আপোনালোকৰ কমেন্ট অতিকৈ প্ৰয়োজন গতিকে আশা কৰো মোৰ ভিডিওটো সম্পূৰ্ণকৈ চাই আপোনালোকে এই বিষয়ে কমেন্ট দিব এতিয়া হক আমি গুণোৎসৱৰ লৰা ধেমালিৰ ওপৰত প্ৰস্তুত কৰা এই ভিডিওটো আৰম্ভ কৰো এতিয়া চাওক এখন পত্ৰ আহিছে অসম সৰ্বশিক্ষা অভিযান মিছনৰ ফালৰ পৰা মিছন ডাইৰেক্টৰৰ পৰা আহিছে আৰু কালৈ দিছে ডিস্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ এছএছএ অল ডিস্ট্ৰিক্ট প্ৰগ্ৰাম কোঅৰ্ডিনেটৰ অল ডিস্ট্ৰিক্ট সাবজেক্ট টু চাওক ৰিশিডিউল অফ গুণোৎসৱ 2022 গুণোৎসৱ 2022 ৰ যি তাৰিখৰ পুনৰ নিৰ্ধাৰণ কৰা হৈছে তাৰ ওপৰত এই পত্ৰখন প্ৰেৰণ কৰা হৈছে এতিয়া আমি পুনে আমি ৰিশিডিউলটো চাওঁ আমি তাৰিখটো চাওঁ ফেজ 1 চাওক 11খন ডিস্ট্ৰিক্ট ডেট অফ সেলফ ইভ্যালুয়েশন 11 মে ৰিভাইজ ডেট অফ এক্সটাৰ্নাল ইভ্যালুয়েশন এটো আকৌ ৰিভাইজ ডেট বুলি লিখি দিছে 12 13 আৰু 14 মে আৰু ডিস্ট্ৰিক্টখিনি চাওক 12 13 14 মে বিশ্বনাথ বঙাইগাঁও চৰাইদেউ দৰং ধেমাজি ডিব্ৰুগড় গোৱালপাৰা কৰিমগঞ্জ কাৰ্বি আংলং নগাঁও আৰু নলবাৰী এই জিলাসমূহত গুণোৎসৱ পালন কৰা হ'ব 12 13 আৰু 14 মে আৰু ফেজ 2 সেকেন্ড ফেজত 11খন ডিস্ট্ৰিক্টে আছে আৰু সেলফ ইভ্যালুয়েশনৰ ডেটটো দি দিছে 23rd মে আৰু 24 25 and 26 মে এই জিলাকেইখনত গুণোৎসৱ অনুষ্ঠিত কৰা হ'ব ডিস্ট্ৰিক্ট কেইখন হৈছে বৰপেটা গোলাঘাট হাইলাকান্দি হুজাই কামৰূপ কোকৰাঝাৰ মাজুলী মৰিগাঁও শিৱসাগৰ সাউথ চালমাৰা মানকাছাৰ তিনিচুকীয়া আৰু উদালগুৰি সেই ধৰণে 3 নম্বৰ ফেজটোত সেলফ ইভ্যালুয়েশন হ'ব 1 জুন আৰু গুণোৎসৱ অনুষ্ঠিত কৰা হ'ব 2nd 3rd and 4th জুন আৰু ডিস্ট্ৰিক্ট কেইখন হৈছে বাক্সা কাছাৰ চিৰাং ধুবুৰী ডিমা হাছাও যোৰহাট কামৰূপ মেট্ৰ লখিমপুৰ শোণিতপুৰ ৱেষ্ট কাৰ্বি আংলং এতিয়া শিক্ষাগুৰুসকল এই ডেট কিটাৰ ওপৰত ক'বলগীয়া বহুত কথা আছে কাৰণ ইয়াৰ আগতো মই কৈ আহিছো যে প্ৰথম ফেজৰ ডেট কিটা চাওক যে 12 13 আৰু 14 মে এই সময়ত ছাত্ৰ ছাত্ৰীসকলৰ প্ৰথম গোট মূল্যায়নৰ কাম কৰিবলৈ আৰম্ভ কৰিব লাগিব আৰু যি সময়ত গুণোৎসৱটো অনুষ্ঠিত কৰা হ'ব তাৰ উপৰি যিসকল ছাত্ৰ ছাত্ৰী পঞ্চম শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ গুচি গৈছে মানে অন্য বিদ্যালয়লৈ গুচি গৈছে তেওঁলোকে আহি আগৰ স্কুলত আহি তেওঁলোকে গুণোৎসৱত অৱতীৰ্ণ হ'ব লাগিব তেতিয়াহ'লে আপোনালোকে ভাবি চাওক যে গুণোৎসৱটো কি পৰ্যায়ত বা কি ধৰণে অনুষ্ঠিত হ'ব আমি এই গুণোৎসৱৰ শিডিউলৰ পৰা এটা কথা ভালদৰে উপলব্ধি কৰিব পাৰোঁ যে এইবাৰ গুণোৎসৱটো বিদ্যালয় বা ছাত্ৰ ছাত্ৰীৰ উৎকৰ্ষ সাধনৰ বাবে নহয় এইবাৰ গুণোৎসৱটো একমাত্ৰ হ'ব চৰকাৰী পুঁজি অপচয় কৰাৰ কাৰণে গতিকে জুন মাহৰ 2 3 আৰু 4 তাৰিখে গুণোৎসৱ পাতাটো কিমান যুক্তিসংগত হ'ব সেই বিষয়ে আপোনালোকে কমেন্ট কৰি জনাব আৰু আজি মোৰ এই ভিডিওটো যদি ভাল লাগিছে তেতিয়ালে লাইক কৰিব আৰু শেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিব আজিলৈ আহো ধন্যবাদ